বেটমেন আহি গ'ল আমাৰ লক্ষীদায়ে ৰানাৰ গৈছে হাজাৰ হাজাৰ বাজি ভাল বল আছিল বেয়া নহয় ঠিক আছে 6 ধর বাবু বঢ়িয়া বঢ়িয়া বল বঢ়িয়া 1 রান 7 রান হল ওই বোলিং আউট আউট হৈ গ'ল লকিটা মারা বল নো বল দিবি কিনার লাগিস মান el लगा दिया 6 ওভার मारने की कोशिश ए अगेन लगा दिया 6 बाउंड्री के बाहर ओवर हो गल এতিয়া फोर सिक्स out stump out Mama, 44 out four 48 6 55 run last one ball 55 runs হৈ আছে 24 নম্বৰ Cash out 56 টাৰ্গেট হৈ গ'ল 24 নম্বৰ 4 অভাৰত 55 ৰান 56 টাৰ্গেট এতিয়া মুলানগাঁৱে ধৰিব বেট আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব আৰু খেলটো ধুনীয়াকৈ চাই যাব তেতিয়াহে বুজি পাব কোনে জিতিলে কোনে নাই আৰু ভিডিঅ'টো শেষলৈ চাই থাকিব বুলি আশা কৰিলোঁ আৰু নতুনকৈ আহিছে যেন নিশ্চয় ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব দীপতুল অপেনাৰ আৰু এইফালে ৰঞ্জন ৰানাৰ এতিয়া খেলটো ষ্টাৰ্ট হ'বলৈ গৈ আছে
एक रान। सिक्स 7 रान। Again 6 13 রান। কি 6 না 6 এগে 19 রান। লাগি গেছে। ওভার হয়ে গেল একবার 19 রান। बीस रान। 6 26 27 27 ওভার হয়ে গেল 27 রান আর 2 ওভার আছে। নেক্সট আছে এটা লক্ষ্মী বলার আছে লক্ষ্মী বলার। ঘুরন্তি বল দিয়ে 28 রান। এ चला गया 6 34 রান। হোয়াইট বল। थर्टी फाइव 36 গুড 6 42 হব 42 রান। 7 বলত 14 রান লাগে জিতিবলৈ। ফৰ্টি থ্ৰী এক ওভাৰত 13 ৰান লাগে 6 বলত 13 ৰান। 6 বলত 13 ৰান লাগে 43 ৰান হৈছে 56 টাৰ্গেট। আহি গ'ল মনোজ বলাৰ। এইটো অপৰত উঠি গৈছে 6 49 ন 49 রান 5 বলত 6 রান না। এইটো গৈছে ওহো মিস্টেক 51 আৰু 5 ৰান লাগে 4 বলত 5 ৰান লাগে। এইটো অপৰত গৈছে ওহো মিস্টেক 2 ৰান 53
আৰু 3 ৰান লাগে 3 বলত 3 ৰান লাগে 53 56 টাৰ্গেট 3 বলত 3 ৰান 3 ৰান লাগে 3 বলত এইটো ওপৰত গৈছে আউট না কেচ আউট হৈ গ'ল জিপ্তুল 2 বলত 3 ৰান 2 বলত 3 ৰান লাগে দুই বলত 3 ৰান 3 ৰান অভাৰ হৈ গ'ল 56 টাৰ্গেট 59 কৰি দিলে মুলানগাঁও জিতি গ'ল 3 ৰান অভাৰ হৈ গ'ল আৰু এয়া 24 নম্বৰ ফিল্ডত আছোঁ এতিয়া মুলানগাঁৱৰ জিত হৈ গ'ল 3 ৰান অভাৰ হৈ গ'ল